4.3 কোশ্চেন নম্বৰ 4 হয় এইটো। এখন মহানগৰৰ টেক্সিৰ ভাড়া এনেধৰণৰ দিয়া আছে। প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া আছিল 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। প্ৰথম কিলোমিটাৰত আমাক 8 টকা দিব লাগিব, তাৰ পিছৰ যিমান কিলোমিটাৰ যাম লগত 5 টকাকৈ প্লাছ হৈ থাকিব। অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰত আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা। অৰ্থাৎ x আৰু y হিচাপে আমাক ধৰিব লাগিব। xত ধৰিব গৈছে কিলোমিটাৰখিনিক আৰু yত ধৰিব গৈছে টকাখিনিক। এইটো ধৰি পেলাই আমাৰ সলিউশন ওলাব গৈছে, এটা লেখ আঁকিব গৈছে। এতিয়া সমাধান দি পেলাই ষ্টাৰ্ট কৰোঁ। আমাক কি দি আছে, x কিলোমিটাৰ দিয়া আছে নহয়, অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ দিয়া আছে। গতিকে আমি ধৰি লওঁ অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ, এইটো আমি ধৰি লওঁ। তাৰপিছত মুঠ ভাড়া y টকা, এইটো আমাক দিয়া আছে, এইটো আমি ধৰি লওঁ। ইয়াত আৰু লিখি দিব লাগে। প্ৰথম কিলোমিটাৰৰ ভাড়া এইটো আমাৰ দিয়া আছে 8 টকা দিয়া আছে। এতিয়া তাৰ পিছৰ কিলোমিটাৰবিলাকত 5 টকাকৈ প্লাছ হৈ থাকিব। এতিয়া প্ৰথম কিলোমিটাৰত কিন্তু 5 টকা প্লাছ নহয়, অৰ্থাৎ আমাৰ ভাড়াটো এনেকুৱা পৰিব, প্ৰথম কিলোমিটাৰ আমাৰ 8 টকা যাব আৰু এক্সট্ৰা ভাড়া যিটো আছে এইটো আমাৰ 0 থাকিব, ইকুৱেল টু 8 পাম। দ্বিতীয় কিলোমিটাৰ যদি যাওঁ 8 প্লাছ, দ্বিতীয় কিলোমিটাৰ যেতিয়া যাম ইয়াত আমাৰ 5 প্লাছ হৈ যাব, নিশ্চয়কৈ 13 হ'ব। তাৰপিছত যেতিয়া কিলোমিটাৰ যাম 2টাকৈ 5 প্লাছ হ'ব, 18 হ'ব। এনেকৈ ভাড়াটো হিচাপ কৰা আছে। প্ৰথম কিলোমিটাৰ যিহেতু 0, তো প্ৰথম কিলোমিটাৰ দূৰত্ব কিমান আছিল, কিলোমিটাৰ আমি x দি ধৰিছোঁ। দ্বিতীয় কিলোমিটাৰৰ দূৰত্ব x আছে, তৃতীয় কিলোমিটাৰৰ দূৰত্ব x আছে। এতিয়া প্ৰথম কিলোমিটাৰ যেতিয়া গৈছে ইয়াত দূৰত্বটো 0 হৈ গৈছে, অৰ্থাৎ প্ৰথম কিলোমিটাৰ যোৱাৰ লগে লগে কিলোমিটাৰ 1 কিলোমিটাৰ মাইনাছ হৈ গৈছে। এতিয়া আমি যেতিয়া 1 কিলোমিটাৰ যাম, 1 কিলোমিটাৰৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব, 0। এই 0খিনি ইয়াৰ লগত মিলিছে কি নাই, অৰ্থাৎ কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ বাদ দিব লাগিব। দ্বিতীয় কিলোমিটাৰ গ'লে তাৰ পৰা যদি আমি 1 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 1 হ'ব। তো 1 কিলোমিটাৰৰ ফেয়াৰ ইয়াত ধৰা হৈছে। গোটেইকেইটাৰ পৰা x - 1 মাইনাছ কৰিব লাগিব, অৰ্থাৎ প্ৰথমবাৰ কিলোমিটাৰত 1 মাইনাছ কৰিলে আহি যাব। প্ৰথম কিলোমিটাৰত কোনো কিলোমিটাৰে নাছিল, যিহেতু 1 - 1 কৰিলে 0 হ'ব, কিলোমিটাৰ নাছিল, তেতিয়াহ'লে ভাড়াৰ কথা ইয়াত এক্সট্ৰা ভাড়াৰ কথা নাহে। আৰু ইয়াত চোৱা দ্বিতীয় কিলোমিটাৰত 2 - 1 হৈছে, 2 - 1 হ'লে তেতিয়াহ'লে কিমান হয়, 1। তেতিয়াহ'লে 1 কিলোমিটাৰত ভাড়া কিমান আছিল, 5। এই 5 ৰুপিজটো ইয়াতে প্লাছ হৈ গৈছে। এতিয়া তৃতীয় কিলোমিটাৰত আহা, তৃতীয় কিলোমিটাৰত কি হ'ব, x - 1 আছিল নহয়, xৰ ঠাইত কিলোমিটাৰ কিমান, 3 - 1 তেতিয়াহ'লে 2 হ'ব। তো 2 কিলোমিটাৰত ভাড়া কিমান আছিল, এক্সট্ৰা ভাড়া 5 × 2 তেতিয়াহ'লে 10 হ'ব নহয়। এই 10খিনি ইয়াতে আছে নহয়, মিলি গৈছে। এনেকৈ আমাৰ ফৰ্মুলাখিনি ওলাই ল'ব লাগিব। এতিয়া চোৱা, এতিয়া ইয়াত কি লিখিবা, ইয়াত লিখিবা
চ পৰৱৰ্তী দূৰত্ব কিমান পাইছোঁ আমি x-1 কিলোমিটাৰ। তেতিয়াহ'লে এই দূৰত্বত অৰ্থাৎ পৰৱৰ্তী দূৰত্বৰ ভাড়া কিমান হ'ব? পৰৱৰ্তী দূৰত্বৰ ভাড়া কিমান হ'ব? যেহেতু 5 টাকাকৈ ভাড়া, এতিয়া 1 কিলোমিটাৰত ভাড়া যদি 5 টকা হয় তেতিয়াহ'লে কেনেকৈ আমি লিখিব পাৰিম? 1 × 5 কৰিলে 5 টকা ওলাই যাব। 2 কিলোমিটাৰত ভাড়া যদি 5 টকাকৈ হয় কিমান হ'ব? 10। 3 কিলোমিটাৰত ভাড়া যদি 5 টকাকৈ হয় কিমান হ'ব? 15। আল্টিমেটলি কিলোমিটাৰটো আমি কি মাল্টিপল কৰিছোঁ নহয়, পূৰণ কৰিছোঁ নহয় কিলোমিটাৰটো। ইয়াতো এই কিলোমিটাৰখিনি পূৰণ কৰি দিম। x-1 তাৰ লগত 5 মাল্টিপল হ'ব, তেতিয়াহ'লে 5 × x-1 কিলোমিটাৰ হ'ব। চৰ্তমতে মুঠ ভাড়া কিমান? y। আৰু এই মুঠ ভাড়াটো কাৰ সমান হ'ব? প্ৰতি কিলোমিটাৰ 8 টকাকৈ আমাৰ ভাড়া আছে। তাৰপিছত পৰৱৰ্তী ভাড়া ইয়াৰ লগত যোগ হ'ব। পৰৱৰ্তী ভাড়া কিমান আছে? এইটো পাইছোঁ নহয় পৰৱৰ্তী ভাড়া 5 × x-1, এইটো আমাৰ যোগ হ'ব। চ' এইটো আমাৰ সমীকৰণটো হৈ গ'ল নহয়। এতিয়া আমি সমীকৰণটো সলভ কৰিম। 5x - 5 এইটো কৰিলে কিমান হ'ব? 8 - 5 কৰিলে 3 হ'ব। 3 + 5x হ'ব। এতিয়া ইয়াক এনেকৈ ৰাখিব পাৰোঁ নহয়, 0 = 3 + 5x - y। এইটো অল্টাৰনেট কৰি দিওঁ। 3 + 5x - y = 0. This implies 5x - y + 3 = 0. এইটো আমি লিখিব পাৰোঁ। এতিয়া নেক্সট আমাৰ এইটো সমীকৰণ ওলাই গ'ল। সমীকৰণ ওলাব দিছে, ৰৈখিক সমীকৰণ লিখা। ৰৈখিক সমীকৰণ আমি ওলালোঁ। এতিয়া নেক্সট আমাৰ লেখ আঁকিব লাগে। লেখ আঁকিবৰ কাৰণে কি কৰিব লাগিব? লেখ আঁকিব গ'লে প্ৰথমে আমাৰ পইণ্টবিলাক জানিব লাগিব। এক্স পইণ্ট কোনটো, ৱাই পইণ্ট কোনটো, এইবোৰ আমাৰ জানা দৰকাৰ। এতিয়া সমাধানৰ তালিকা ওলাব লাগিব তেতিয়াহ'লে আগৰটোৰ দৰে। চ' এনেকুৱা সমাধানৰ তালিকা বনাই ল'বা। ইয়াত এক্স, ইয়াত ৱাই। এতিয়া এক্স আৰু ৱাইৰ ভেলুবিলাক কেনেকৈ ওলাম? চ' ইয়াৰ কাৰণে এটা ৰাফ কৰি ল'ব পাৰা। এইটো পাৰ্টৰ পৰা আমি ওলাম। এইটো 1 নম্বৰ দি দিম, এইটোৰ পৰা ওলাম। এক নম্বৰ পৰা এইটো ৰাফ হয় হা। এতিয়া ইয়াত যদি x = 0 ল'ম তেন্তে কি হ'ব? 1 নম্বৰত y = 3 + 5 × x = 0 আহি যাব। চ' এইটো আহিব 3 + 0 = 3। আকৌ x = যদি -3/5 লওঁ তেতিয়াহ'লে কি আহিব? তেন্তে y = কি পাম তেতিয়াহ'লে? 3 + 5 × x ৰ ঠাইত -3/5 ল'ব পাৰোঁ। গতিকে এই 5 কেঞ্চেল হৈ যাব। 3 প্লাছ ইনটু মাইনাছ কৰিলে -3, 3 - 3 কৰিলে 0 আহি যাব। চ' x = 0 লৈছিলোঁ, y কিমান পাইছোঁ? 3 পাইছোঁ। এতিয়া x = -3/5 লৈছোঁ, y কিমান পাইছোঁ? 0। এনেকৈ x o x ডেছ এইটো লাইন আঁকি ল'বা। ইফালে ধনাত্মক সংখ্যা থাকিব, ইফালে ঋণাত্মক সংখ্যা থাকিব। এনেকৈ y o আৰু তলত চোৱা y ডেছ এইটো আঁকি ল'বা। আৰু ইফালে ঋণাত্মক সংখ্যা, ওপৰৰ পিনে ধনাত্মক সংখ্যা থাকিব।
তাৰপিছত অক্ষবোৰ লিখি ল'ব লাগিব। চোৱা ইয়াত লিখি ল'বা এক্স অক্ষত 10টা সৰু বৰ্গক্ষেত্ৰক একক হিচাপে লৈ তাৰপিছত লিখি দিবা y অক্ষত 10টা সৰু বৰ্গক্ষেত্ৰক একক হিচাপে লৈ। চোৱা প্ৰথম পইণ্টটো আমাৰ 0,3 আছে নহয়, 0,3 নহয়, ইয়াত 0 আৰু y অক্ষত 3, তো ধনাত্মক দিশত আমাৰ যাব লাগিব, ধনাত্মক দিশত y অক্ষত 3 আছে এইটো, তেতিয়াহ'লে এই পইণ্টটো হ'ব আমাৰ 0,3 হ'ল। এতিয়া নেক্সট পইণ্ট আমাৰ কি আছে 3/5 0। এতিয়া 3/5 মানে কি হয়, কেনেকৈ হ'ব 3/5? চোৱা ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ এককক পূৰা হ'ল। এতিয়া এই এককক 5টা ভাগত ভাগ কৰিলে প্ৰতিটো দুটা ঘৰ মিলি এটা ভাগ হয়, এই দুটা মিলি এটা ভাগ হ'ব, এই দুটা মিলি এটা ভাগ হ'ব, আৰু এই দুটা মিলি এডাৰ ভাগ হ'ব, এই দুটা মিলি এডাৰ ভাগ, এনেকৈ 5টা ভাগ কৰিব পাৰিম। চ' 5টা ভাগ কৰি 3টা ভাগ ল'ব গৈছে, এটা পিছত দুটা ল'লে 2, তাৰপিছত দুটা যেতিয়া ল'ম তেতিয়া এইটো 5 ভাগৰ 3 ভাগ হ'ব। চ' প্ৰথম x অক্ষত 5 ভাগৰ 3 ভাগ মাইনাছ অক্ষৰ ল'ব গৈছে নহয়, চ' ইয়াতে আহিব। তাৰপিছত y কিমান আছে 0 আছে, এইটো পজিশ্যনত y 0 লগত মিলিছে y, তেতিয়াহ'লে এই পইণ্টটো হ'ব -3/5 0। আমি এতিয়া এইটো জইন কৰি দিম, এইডালে আমাৰ নিৰ্ণয়ৰ লেখডাল হ'ব। এতিয়া লেখডাল অঁকাৰ পিছত আমাৰ এই সমীকৰণটো লিখি দিব লাগিব। চোৱা এইডাল আমাৰ সমীকৰণ হয় 5x - y + 3, এইডাল সমীকৰণ আমি পাইছোঁ নহয়। আমি এতিয়া এইখিনি ইয়াৰ লেখডাল সম্পূৰ্ণ লেখডাল কেনেকৈ তোমালোকে আঁকিবা, লেখ কাগজত যে উপস্থাপন কৰা হ'ল এইখিনি আমি অলপ লিখি দিম। এতিয়া চোৱা তোমালোকে এনেকৈ লিখিবা লেখ কাগজত 0,3 আৰু -3/5 0 বিন্দুকেইটা উপস্থাপন কৰি সংযোগ কৰা এডাল সৰলৰেখা পোৱা গ'ল। আমি এডাল সৰলৰেখা পাইছিলোঁ। তাৰপিছত লিখিবা এই সৰলৰেখাডালে 5x - y + 3 = 0 সমীকৰণৰ লেখ নিৰ্দেশ কৰিব, অৰ্থাৎ যিডাল সৰলৰেখা পাইছোঁ সেইডালে আমাৰ নিৰ্ণয় সমীকৰণডালৰ লেখ। আৰু সমীকৰণ কোনডাল, এইডাল